हेलो गाइस की खबर আপোনালোকৰ পুনৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো মই সৌৰভ বৰা তো আজি মোৰ লগত আছে শুভম তো এতিয়া বৰ্তমান আমি আহিছো নগাঁও টাউনত আৰু প্ৰথমে আপোনালোক সকলোকে হাৰ্ডে দুৰ্গা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিলো আৰু এইকেইদিন যেহেতু বৰষুণ হৈছিল তাৰ বাবে ওলাই আহিব পৰা নাছিলো তো আজি ফাইনেলি ওলাই আহিছো তো গেলা গেলা বৰষুণ প্লাছ কৰোনা ইজ ইকুৱেল 2020 দুৰ্গা পূজা সো আমি দুইটা এতিয়া আহিছো আৰু মোৰ লগত আৰু আছে তো আপোনালোকে চাই থাকক মই দেখুৱাই আছো Wiggle, wiggle, wiggle. Wiggle, wiggle, wiggle. So guys, বৰ্তমান আমি আছো আমাৰ নগাঁও দুৰ্গাবাৰী চাওক কি ধুনীয়াকৈ দুৰ্গাৰ প্ৰতিমা সুন্দৰকৈ ৰখা হৈছে চ' চাওক আমাৰ নগাঁও টাউনৰ দুৰ্গাবাৰী হয় আৰু মই ইয়াত আপোনালোকৰ পৰিৱেশ দেখুৱাই আছোঁ কেনেকুৱা পৰিৱেশ হৈ আছে ইয়াত মণ্ডপত চ' চাই লওক ভালকৈ দুৰ্গা মাৰ প্ৰতিমা যোনটো ঘৰতে আছে ঘৰৰ পৰাই চাওক মই দেখুৱাই আছোঁ আৰু এয়া চাওক পৰিৱেশ চাকি জ্বলাই আছে এইপিনে আৰু এইপিনে দাদাই ইউটিউবতে ভিডিঅ' বনাই আছে চাগে দেই তো কথা কৈ আছে তেনেকুৱা লাগিছে আৰু এয়া চাওক মণ্ডপত মানুহেই নাই কেইটামান মানুহ একদম পূৰা মানুহেই নাই একদম খালী মানে আগতে মানে এইপিনে পূৰা ভিৰ হয় কিন্তু এইবাৰ খালী তো আৰু দেখুৱাই আছোঁ চাই থাকক চ' গাইজ বৰ্তমান আপোনালোকক দেখুৱালোঁ আমাৰ নগাঁও দুৰ্গাবাৰীৰ আমাৰ পূজা মণ্ডপ এয়া দেখিছে বেক চাইডে আমাৰ দুৰ্গাবাৰী তো আমি এতিয়া আৰু আগলৈ যাম তো চাই থাকক তো গাইজ বৰ্তমান আছোঁ আমি আমাৰ নগাঁৱৰ বৰহমপুৰত চাওক না আৰু কিমান মানুহে চব পিনে মানুহ পূৰা মানুহ তো মানে ইয়াতে মানে মেইন পূজা লাগিছে যে মানে কি আগৰ পূজা নিচিনা লাগিছে একদম এইবাৰ মানে কি কৰোণা একো নাই নেকি বাদ দে কৰোণা মানে পূৰা একদম তেনেকুৱা মানে অকণো ফিলিঙে অহা নাই যে কৰোণা আছিলে লকডাউন আছিলে কিবাকিবি একোৱেই নাই পূৰা মানুহ গাড়ী পূৰা মানে মেলা পাতি দিছে মজা লাগিছে আৰু তামাম একদম মানে পূৰা জুই একদম মানে পূজা মানে মেইন পূজা ইয়াতে হৈছে আৰু একদম মানে কিমান ধুনীয়াকৈ পূৰা সজাই কৰি একদম পূজা পালন কৰা হৈছে চাওক না পূৰা মানুহ মানে আপোনাৰ মানে এইপিনে মানে গাড়ী এখন নিয়াৰ মানে সম্ভৱ নহয় মানে ইমানেই মানুহ হৈছে পূৰা এইপিনে দোকান চোকান পূৰা আছে দোকান চোকান পূৰা দিছে একদম পূৰা জেলেপি বিকি আছে গৰম আমাৰ নৱম অসম আৰক্ষী বাহিনী 9 তো বৰহমপুৰৰ চাওক এইকেইটা মোৰ লগৰ হয় দেই লগৰ হিৰো আলমহঁত চ' সিহঁতক লগ পালোঁ তো চাওক কি মজাকৈ মই এতিয়া ভিতৰলৈ গৈ দেখুৱাই আছোঁ আপোনালোকৰ ভিতৰত চাওক এইটো চাওক মন্দিৰটো একদম নৱনিৰ্মিত হয় মানে খুব সোনকালে মন্দিৰটোৰ একদম মানে নিৰ্মাণ কৰি পেলাই এইবাৰ পূজা পালন কৰিছে চ' একদম খুব ধুনীয়াকৈ সুন্দৰকৈ সজাই দিয়া হৈছে তো চাওক চব পিনে মানুহ পূৰা মানুহ ভিৰ পূৰা একদম মানে পূৰা জাম আৰু পূৰা মানুহ এতিয়া মই আপোনালোকৰ ভিতৰৰ পৰা দেখুৱাই আছোঁ আপোনালোকে ভিতৰত চাই থাকক ভিতৰৰ পৰিৱেশটো তো এতিয়া চাওক মই ভিতৰত আহিছোঁ আৰু ইয়াৰ ভিতৰত চাওক কি সুন্দৰকৈ একদম ফেন দি পূৰা একদম এইবিলাক কালাৰিং পেপাৰ চেপাৰ দি পূৰা একদম ডেক'ৰেশ্যন কৰি পেলাই মানে খুব সুন্দৰকৈ পূজা পালন কৰিছে মানে কৰোণা কিবাকিবি এইবিলাক যে আছিলে মানে একো লাগাই নাই মানে আমাৰ বৰহমপুৰতহে মানে এনেকুৱা পূৰা দেখিছোঁ আৰু পূজা তো চাওক না মানুহ চাওক পূৰা একদম শাৰী পাতি পৰা লাইনকৈ একদম ভালকৈ বহি আছে আৰু সোমাই আহোঁতে পৰা চেনিটাইজ কৰি আহিব লাগিব আৰু মাস্ক পৰিধান কৰি থাকিব লাগিব চ' মাস্ক পৰিধান নকৰিলে আপোনাৰ ভিতৰত সোমাব নিদিয়ে চ' গাইজ বৰ্তমানে চাওক ধুনীয়াকৈ কিমান ধুনীয়াকৈ আৰতি কৰি আছে দাদা দুজনে পূৰা একদম খুব সুন্দৰ আৰতি কৰি আছে আৰু এইপিনে পূৰা মানুহে বহি লৈ পূৰা চাই আছে চ' চাওক মই দেখুৱাই আছোঁ আৰু ওপৰৰ পৰা গৈ পেলাই আপোনালোকক মই মণ্ডপৰ পৰা দেখুৱাম তলৰ ভিউটো আপোনালোকে চাই থাকক ভিডিঅ'টো তো গাইজ মই আছোঁ বৰ্তমান মণ্ডপৰ ওপৰত আৰু এয়া চাওক কাঠেৰে নিৰ্মিত দুৰ্গা মাৰ প্ৰতিমা খুব সুন্দৰকৈ নিৰ্মিত আৰু এয়া চাওক মোৰ ওপৰৰ পৰা আপোনাক দেখুৱাইছোঁ এইপিনে আৰতি পূৰা চলি আছে পূৰা ধুমধাম পূৰা ডান্স একদম আৰতি কৰি আছে তো গাইজ বলক এতিয়া আকৌ বৰহমপুৰৰ পৰা এতিয়া আকৌ আমাৰ নগাঁও টাউনলৈ আহক তো এতিয়া আমি আহিছোঁ নগাঁৱৰ শিৱ মন্দিৰ তো পূৰা থালি লৈ চাকি তাকি লৈ পূৰা এতিয়া আহি আছোঁ আমাৰ নগাঁও শিৱ মন্দিৰত তো এতিয়া আমি তাত যাম আপোনালোকক মই দেখুৱাই আছোঁ পোনপ্ৰথমে তাৰ আগতে আমি চাকি কিগছ ইয়াতে জ্বলাব লাগিব তাৰপিছত আমি ভিতৰত সেৱা কৰিবলৈ যাম ৰ'ব প্ৰথমে চাকি কিগছ জ্বলাই লওঁ তাৰপিছত দেখুৱাই আছোঁ ভিতৰত তো এতিয়া মই ধূপকেইডাল প্ৰথমতে জ্বলাই লওঁ তাৰপিছত আমি ভিতৰত যাম তো ৰ'ব ধূপকেইডাল জ্বলালেও মানে নিজৰ চাকিতে জ্বলাইছোঁ আৰু মানে মেচ কাঠি মাৰি পেলাই আৰু ইমানখিনি ধূপ জ্বলাব নোৱাৰি চ' সেইবাবে নিজৰ চাকিটোতে জ্বলাই লৈছোঁ তো ৰ'ব ধূপকেইডাল জ্বলি আছে তো মানে ইমান মানে জ্বলাব নোৱাৰি ন ইমানখিনি ধূপ সেইটো কাৰণে মানে অকণ হেল্প কৰি দিছে আৰু চ' এতিয়া জ্বলিলে ধূপকেইডাল ৰ'ব ঘূৰাই নুমাই ল'ব লাগিব চ' ঘূৰাই নুমাই এতিয়া নুমালোঁ কিন্তু চব নজ্বলিলে
ধূপটো আকৌ এবাৰ জ্বলাই ল'ব লাগিব মানে মোক লগৰজনে কৈ আছে এনেকৈ তলত দিবলৈ ৰ'ব তলত দিছোঁ তো এতিয়া পূৰা ধূপ জ্বলি গ'ল তো এতিয়া ঘূৰাই ঘূৰাই কৃষ্ণ 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 তো জ্বলালোঁ ধূপ তো এতিয়া ধুনীয়াকৈ গৈ ধূপকেইডাল লগাই লওঁ তাৰপিছত ভিতৰত গৈ আছোঁ ৰ'ব ধূপকেইডাল ভালকৈ লগাই ল'ব লাগিব নহ'লে মানে হাতত পৰিলে বেয়া পুৰে মানে চ' ৰ'ব লগাই লওঁ তাৰপিছত মই ভিতৰত গৈ দেখুৱাই আছোঁ চ' ধূপ জ্বলাই হৈ গ'ল তো এতিয়া আমি মন্দিৰৰ ভিতৰলৈ গৈ আছোঁ তো দেখিছে মানুহ অলপমান আছে আৰু মানে ইমান মানুহ নাই আগতে যিমান মানুহ হয় তো অলপমান মানুহ আছে তো আমি এতিয়া হাতত থালি লৈ এতিয়া আমি দুৰ্গা মাক সেৱা কৰিবলৈ ভিতৰলৈ গৈ আছোঁ তো ৰ'ব অকণমান ফাকে ফাকে মাজে মাজে যাব লাগিব এয়া চাওক দুৰ্গা মা মানে ভালকৈ দেখা নাই এয়া চাওক একদম দুৰ্গা মা ধুনীয়াকৈ সজাই পৰাই থোৱা হৈছে তো এতিয়া আমি ভিতৰত যাম এয়া চেলফি লৈ আছে চ' মাজে মাজে চাইডে চাইডে যাব লাগিব আগলৈ মানে ৰখি থাকিলে ৰখি থাকিব লাগিব আৰু তো এতিয়া ধুনীয়াকৈ সেৱাটো কৰি পেলাই আকৌ ওলাই দিম আৰু তো ৰ'ব সেৱাটো কৰিলেও ধুনীয়াকৈ চাওক এয়া দুৰ্গা মা চাওক এয়া চাওক ভিতৰৰ পৰিৱেশ চাওক মানুহ আহিছে গৈছে কিন্তু হ'লেও আগৰ নিচিনা মানুহ নাই মানে চ' এতিয়া আমি সেৱা কৰিলোঁ আৰু এয়া ফুট দি আছে আৰু এয়া প্ৰজ্বল দি আছে কিন্তু মানে মোক একাষৰীয়া কৰি দিলে চ' মই এক্সট্ৰাকৈ ল'ম ইহঁতে লৈ লওক তো এতিয়া মই ল'ম প্ৰসাদ দি আছে তো ইহঁতে লৈ লওক সেৱা কৰিলোঁ আমি তো এতিয়া মোক দিয়ক তো একদম ধুনীয়াকৈ ফুটটো দি দিছে তো এতিয়া প্ৰজ্বল অকণ খাই পেলাই আমি ইয়াৰ পৰা ওলাই দিম ওলাই পেলাই আমি ক'ত গৈ আছোঁ দেখুৱাই আছোঁ আপোনালোকে চাই থাকক এই ল প্ৰসাদ ল এই প্ৰসাদ ল দুৰ্গা মা আনিছোঁ ল খা পেট ভৰাই খা কমাই খাবি ঘনাই খাবি খা ইচ হাঁহিছা প্ৰসাদ খায়ো হাঁহি বৰ্তমান আমি আহিলোঁ আমাৰ নগাঁৱৰ শিৱ মন্দিৰ তো পূজা চূজা কৰিলোঁ আপোনালোকে দেখিলে তো এতিয়া প্ৰসাদ খাই লওঁ চবকে দিলোঁ প্ৰসাদ এতিয়া মই লাষ্টত খাই আছোঁ তো এতিয়া আৰু যাম এতিয়াতো আন্ধাৰ হৈ গ'ল তো যদি পাৰোঁ আৰু দেখুৱাম নহ'লে কিবা এটা খাই ঘৰলৈ যামগৈ তো চাই থাকক চ' গাইজ বৰ্তমান আহিছোঁ আমি নগাঁও কুহেলিকা তো চাউণ্ডটো চাগে ইমান ভাল নাহিব কাৰণ মাইকটো অনা নাই তো এতিয়া আমি কুহেলিকা ষ্টেণ্ডত আহিছোঁ তো এতিয়া আমি অলপ খোৱা বোৱা কৰিম পেট পূজা কৰি পেলাই আৰু চাগে দেখুৱাব নোৱাৰিম কাৰণ এতিয়া আন্ধাৰ হৈ গ'ল চ' এতিয়া তাৰপিছত আমি এতিয়া ঘৰলৈ যামগৈ আৰু খাই বৈ তো চাৰে কথা খাম তাৰপিছত ভিডিঅ'টো এতিয়া এণ্ড হোৱা নাই চ' ভিডিঅ'টো এণ্ড কৰিম তেতিয়ালৈকে ভিডিঅ'টো চাই থাকক এতিয়া আমাক খানা নিদি দিলে প্ৰথমতে পানী তো সেয়া দেখিছে ফুল টকা গিলাচত মজাকৈ পানী দিছে তো মই পানী অকণকৈ খাই লওঁ আৰু খানা নাহালৈকে চাওক খানা আহি গ'ল পোলাও চিকেন চাও আছে পনীৰ বাটাৰ মচলা আৰু চচ পেকেট পূৰা একদম মজাকৈ দিছে তো এতিয়া পৰা পেট পূজাটো কৰি লওঁ তাৰপিছত আকৌ লগ পাই আছোঁ চ' গাইজ খাই বৈ এতিয়া আমি ওলাই আহিলোঁ দোকানৰ পৰা ৰেষ্টুৰেণ্টৰ পৰা তো এতিয়া ঘৰলৈ যাওঁগৈ আন্ধাৰ হৈ গ'ল পূৰা ৰাতি হৈ গ'ল চাওক পূৰা ৰাতি হৈ গ'ল পূৰা আন্ধাৰ চ' এতিয়া যাওঁগৈ কাৰণ আপোনালোকক আৰু দেখুৱাব নোৱাৰিম চ' এতিয়া ঘৰলৈ যাওঁগৈ তাৰপিছত আকৌ লগ পাম এটা পুনৰ নতুন ভিডিঅ'ৰ সৈতে ত' তাত বাই বাই